নমস্কাৰ মই ৰাশি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ বাবে এটা চাও পিজ্জাৰ ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে বলকচোন দেৰি নকৰি আজি এই ৰেচিপিটোলৈ আমি আগবাঢ়োঁ। চাও পিজ্জা পেষ্টটো বনাবৰ বাবে মই ইয়াত লৈছোঁ 1 পেকেট চাওখিনি মই বইল কৰি লৈছোঁ। বইল কৰোঁতে মই অলপ নিমখ দি লৈছিলোঁ আৰু লৈছোঁ 2টা ডিম আৰু লৈছোঁ অলপ বাটাৰ আৰু আমাক লাগিব টমেটো চচ, এডোখৰ চীজ স্লাইচ আৰু মই ইয়াতে লৈছোঁ অলপ পনীৰ, অলপ কেপচিকাম আৰু পিঁয়াজ এনেকৈ কাটি লৈছোঁ, অলপ সুইট কৰ্ণ লৈছোঁ আৰু লৈছোঁ ছেজৱান চাটনি আৰু লৈছোঁ ভেজ মেয়নিজ, অলপ ফ্ৰেছ ক্ৰীম লৈছোঁ। এতিয়া মই ডিম দুটাত অলপ নিমখ দি ল'ম। নিমখখিনি দিওঁতে আপোনালোকে সাৱধানে দিব, যিহেতু আমি চাওখিনি বইল কৰোঁতেও আগতে নিমখ দিছিলোঁ। এতিয়া ভালদৰে মিলাই লওক। এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই গেছত এখন পেন গৰম কৰি লৈছোঁ। পেনখন গৰম হোৱাত মই ইয়াতে এতিয়া দিছোঁ 1 টেবুল স্পুন বাটাৰ। এতিয়া আমাৰ বাটাৰখিনি মেল্ট হৈ গ'ল। মই ইয়াতে এতিয়া মিক্সচাৰখিনি ঢালি দিম। আপোনালোকে এতিয়া এই চাও মিক্সাৰখিনি ভালকৈ স্প্ৰেড কৰি ল'ব। আমাৰ স্প্ৰেড কৰা হৈ গৈছে। গেছৰ ফ্লেমটো এতিয়া মই মিডিয়াম কৰি লৈছোঁ আৰু এতিয়া মই 3 মিনিটৰ বাবে ঢাকনখন লগাই থৈ দিম। এতিয়া মই 3 মিনিটৰ পাছত ঢাকনখন আঁতৰাই পিজ্জা বেচটো চেক কৰি ল'ম। এতিয়া মই পিজ্জা বেচটো ফ্লিপ কৰি ল'ম। সেয়া আপোনালোকে দেখিবলৈ পাইছে, আমাৰ এটা ছাইড পিজ্জা বেচটো ধুনীয়াকৈ গল্ডেন ব্ৰাউন হৈ গৈছে আৰু এতিয়া মই আকৌ অলপমান বাটাৰ দি দিছোঁ। এতিয়া মই আকৌ পেনখন ল' ফ্লেমত 3 মিনিটৰ বাবে কভাৰ কৰি থ'ম। এতিয়া আমাৰ 3 মিনিটৰ পাছত পিজ্জা বেচটো ৰেডি হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি 5 মিনিটৰ বাবে ঠাণ্ডা হ'বলৈ দিম। 5 মিনিটৰ পাছত আমাৰ পিজ্জা বেচটো অলপ ঠাণ্ডা হৈ গ'ল। এতিয়া মই ইয়াতে এটা এটাকৈ টপিংছবোৰ দি যাম। প্ৰথমতে মই টমেটো চচখিনি দি ভালকৈ স্প্ৰেড কৰি ল'ম। মই ইয়াতে চীজ স্লাইচবোৰ দি যাম আৰু এতিয়া মই ইয়াতে দিছোঁ পিঁয়াজ। এতিয়া মই ইয়াতে কেপচিকামখিনিও দি দিছোঁ আৰু এতিয়া মই ইয়াত দিছোঁ পনীৰ আৰু এতিয়া মই ইয়াতে সুইট কৰ্ণছখিনিও দি দিছোঁ। এতিয়া ইয়াতে মই দিছোঁ ছেজৱান চচ আৰু দিছোঁ মেয়নেজ আৰু এতিয়া মই দিছোঁ অলপ ফ্ৰেছ ক্ৰীম। এতিয়া মই এখন কাটা চামুচেৰে টপিংছখিনি অলপ মিক্স কৰি ল'ম। এতিয়া মই গেছটো অন কৰি 5 মিনিটৰ বাবে মিডিয়াম ফ্লেমত চাও পিজ্জাটো কভাৰ কৰি থৈ দিম। এতিয়া আপোনালোকে দেখিবলৈ পাইছেই আমাৰ চাও পিজ্জা খাবলৈ ৰেডি হৈ গ'ল। চীজখিনিও খুব ভালকৈ মেল্ট হৈছে।
আৰু আপোনালোকে প্লিজ এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেণ্টছত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। এতিয়া মই এখন প্লেটত উলিয়াই ল'ম। উলিয়াওঁতে খুব সাৱধানে উলিয়াব। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'ছবোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ছ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায়। থেংক ইউ।